স্কেবিছ হৈছে এটা ছালৰ ৰোগ যি এটা সৰু পোকৰ বাবে হয়। এই পোকবিধৰ নাম হৈছে চাৰ্কপ্টিছ স্কেবি। ইয়াৰ ফলত যি তীব্ৰ খজুৱতি হয় সি ৰাতিৰ সময়ত আৰু গৰম পানীত গা ধোৱাৰ পাছত অধিক বাঢ়ি যায়। লাহে লাহে শৰীৰৰ ভিতৰত কিছুমান সৰু সৰু দানা বা গুটি ওলাই আহিব পাৰে। কেতিয়াবা প্ৰথমে দানাবিলাক ওলাই আহে আৰু তাৰ পাছতহে লাহে লাহে খজুৱতি হ'বলৈ আৰম্ভ হয়। দাগবোৰ বেছিকৈ হাতত, হাতৰ আঙুলিৰ মাজৰ ভাঁজবিলাকত, কাষতলি, এলবো, প্ৰস্ৰাৱৰ স্থানৰ আশে পাশে আদিত দেখা যায়। ইয়াৰ উপৰিও স্তনৰ তলৰ ছালৰ ভাঁজত, নাভিৰ আশে পাশে, পেটত, কঁকালত, নিতম্বত, কঁকালৰ তলৰ ভৰিৰ ওপৰ ভাগত দাগবিলাক বেছিকৈ দেখা যায়। গতিকে ৰাতিৰ সময়ত বেছি খজুৱতি হোৱা, উল্লেখ কৰা ঠাইবোৰত সৰু সৰু দানা উপস্থিত থকা আৰু ঘৰৰ আন সদস্যৰো একে সময়ছোৱাত খজুৱতি আৰম্ভ হোৱা এই সকলোবিলাক লক্ষণ একেলগে থাকিলে স্কেবিছ হোৱাৰ সম্ভাৱনাই বেছি। স্কেবিছ কেনেকৈ সংক্ৰমণ হয়? প্ৰথম কাৰণ হৈছে সংস্পৰ্শ। যদি কোনো সংক্ৰমিত ব্যক্তিৰ সৈতে আপোনাৰ দীঘলীয়া বা ঘনিষ্ঠ সংস্পৰ্শ হৈছে, তেন্তে তাৰ পৰা আপোনালৈ এই ৰোগ বিয়পিব পাৰে। কিছুমান লোচন এবাৰ লগালে হয়, কিন্তু কিছুমানৰ ক্ষেত্ৰত 2-3 দিন পৰ্যন্ত প্ৰতিদিনে লগাব লাগে। আদৰ্শ নিয়ম অনুসৰি ঘৰৰ সকলো সদস্যই লক্ষণ থাকক বা নাথাকক লোচনবিধ লগাব লাগে, কাৰণ এই ৰোগ সহজে এজনৰ পৰা আনজনলৈ বিয়পি যাব পাৰে। স্কেবিজৰ চিকিৎসাৰ বাবে খোৱা ঔষধো পোৱা যায়, কিন্তু লোচনৰ ব্যৱহাৰহে বেছিকৈ হোৱা দেখিবলৈ পোৱা যায়। ৰাতি বেছি হোৱা খজুৱতিক সাধাৰণ এলাৰ্জি বুলি ভাবি নল'ব। ঘৰত আন কাৰোবাৰ অলপো যদি লক্ষণ থাকে তাক অৱহেলা নকৰিব। এজনক এৰি দিলে চিকিৎসা অসম্পূৰ্ণ হৈ ৰয় আৰু পুনৰ সংক্ৰমণ হ'ব পাৰে। সদায় চিকিৎসকৰ পৰামৰ্শ লৈহে ঔষধ ইউজ কৰিব, কাৰণ সকলো ঔষধ সকলোৰ বাবে নহয়।